অসম পুলিচৰ মেডিকেলত কি চাই এতিয়া সব বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ ধৰণে চায় সব ডিষ্ট্ৰিক্টত একে ধৰণে নাচায় কিছুমান ডিষ্ট্ৰিক্টত হয়তো এইটো ভেৰিকছ ভেন্সটো কিছুমান ডিষ্ট্ৰিক্টত ধৰে কিছুমান ডিষ্ট্ৰিক্টত নধৰে য'ত কেণ্ডিডেট বেছি থাকে তাত ধৰে মেইনলি চবতে কমন হৈ গ'ল নকনি ফ্লেট ফুট তাৰপিছত ডিষ্টেঞ্চ যিটো ভিজন মানে আইজ যিটো মানে দূৰণিৰ পৰা চাব লাগে এখন ৱালত লিখা থাকে ABCD এটা চাইজত লিখা থাকে 6/9 বা 6/6 তেনেকৈ এইটো ষ্টাইলত লিখা থাকিব আৰু আপোনাৰ কালাৰ ভিজন সেইকেইটা বেছি ইম্পৰ্টেণ্ট হয় আৰু কিছুমান জেগাত আপোনাৰ বহুত বেলেগ বেলেগ ধৰণৰ চাই ষ্টিক হয় য'ত কেণ্ডিডেট বেছি থাকে তাত অলপ ষ্টিক হয় আৰু য'ত কি বুলি কয় কেণ্ডিডেট কম থাকে তাত ইমান ষ্টিক নকৰে মইতো দুবাৰ কোৱালিফাই কৰিছিলোঁ মই এবাৰ কিউবিত পাইছিলোঁ কিউবিত পাওঁতে আৰু SI পাওঁতেও তেনেকেই গোটেইখিনি চোৱা হোৱা নাছিলে চব জেগাতে নাচায় তেনেকৈ গতিকে সেইটোৰ ওপৰত ধ্যান দিলেই হ'ল মেইনলি ফ্লেট ফুট হ'ব নালাগে নকনি থাকিব নালাগে সেইটো মেইন আৰু চকুটো ইম্পৰ্টেণ্ট হয় কাৰণ ডিফেন্সৰ চাকৰি চকুটো ইম্পৰ্টেণ্ট তহঁতৰ তাত কি চাইছিলে ডিভুচা সেইটো চুহান ডিভুচা আমাৰ তাতো চেমে আছে কি চাইছিলে প্ৰথম হাইট পিছতে চেষ্ট চাইছো হাইটটো জোখা পিছত চেষ্ট পিছতে আকৌ ফুট ফ্লেট ফুট চাইছে না ফ্লেট ফুটটো মানে এইটো চাইছিলে নাই সেইবিলাক যে ফুল থাকে যে এইটো ধৰিছিলে এইটো